हेलो एवरीवन वेलकम बैक टू माय चैनल आशा কৰিছোঁ আপোনালোকে সবে ভালে আছে। আজি একচুৱেলি মই ভিডিঅ'টো বনাইছোঁ এনে অলপ ওলাই যাম বুলি ভাবিছোঁ আপোনালোককো ভিডিঅ'টো দেখাওঁ। ওচৰতে মানে এইখিনি জোৰ পুখুৰী বুলি কয়, ওচৰতে মই গৈ আছোঁ। আপোনালোকে ভিডিঅ'টো এইফালে চাই দিব। ওলাই গৈ আছোঁ, মোৰ লগত আৰু এজনী লগৰ ছোৱালী গৈ আছে। আহি আছে, তাই মোৰ বেষ্ট ফ্ৰেণ্ড হয় আৰু তাই এইটো বাচ্চা হয়। বাচ্চা মানে ডাঙৰ হৈছে, নটি বয় হয়। আহি থাকা। এই ওচৰতে আৰু বেছি দূৰ নহয়, আমি গৈ আছোঁ। নাই একো নহয়। এইখিনিতে মই আপোনালোকক যে কৈছিলোঁ বহুত ধুনীয়া ভিউ হয় আৰু মই আপোনালোকক ৰাতিও দেখাম। ৰাতিও বহুত ধুনীয়া ভিউ হয়, এইটো বহুত ধুনীয়া। এতিয়া মানে অকণমান ৰ'দ পৰি আছেতো, ভালদৰে দেখা যোৱা নাই। এতিয়া মই ৰাতি এটা ভিউটো মই আপোনালোকক দেখাই আছোঁ, বহুত ধুনীয়া হয় এইটো। লগৰজনী ইমান ফটো উঠি থাকে, মানে কাম নাই ন, তোৰ কাম নাই ন? একে দুইটাই একে। এইখিনি ওচৰতে মানে এটা মন্দিৰ আছিলে, উগ্ৰতাৰা মন্দিৰ, বহুত পুৰণা মন্দিৰ হয়। সেইদিনাখন যিহেতু বহুত দিনৰ পৰাই জানো, গৈও থাকোঁ, কিন্তু সোধা হোৱা নাছিলে কেতিয়া এষ্টাব্লিছ হৈছে। সেইকাৰণে সেইদিনাখন মই কেনেকৈ মানে হৈছে মন্দিৰটো সেইখিনি সুধি ল'লোঁ খুৰাজনে যিহেতু ক'লে ধুনীয়াকৈ, সেইকাৰণে সুধি ল'লোঁ। বহুত ডাঙৰ মন্দিৰ হয়, দুৰ্গা পূজাৰ টাইমতো বহুত ভিৰ হৈ থাকে এইটোত। মানে মই গৈছিলোঁ মানে এনেকৈ আৰু গৈয়ে থকা হয় মাজে মাজে, মানে ওচৰতে আছিলে সেইকাৰণে ভাবিলোঁ সোমাই যাওঁ এপাক। মানুহ নাছিলে, ৰ'বা ভিডিঅ' বনাই আছে নহয়। দেখিছে বহুত ধুনীয়া হয়। গেট হয়, দুইফালে গেট আছে, ইফালেও সোমাব পাৰি ইফালেও সোমাব পাৰি, দুইফালে গেট আছে এইটো। আৰু ইফালে দোকানবিলাক মানে মন্দিৰৰ বস্তুবোৰ লাগিলে ইয়াতে মানে বহুত ভিৰ থাকে, মানুহবিলাকে ইয়াৰ পৰা লৈ যায়, কিন্তু এতিয়া বন্ধ আছে। এইটো টাইমত বন্ধ হৈ থাকে এনে। এতিয়া গৈ আছোঁ, বেছি দূৰ নহয়, অকণমান ৱাকিং ডিষ্টেঞ্চ হয়। ইয়াৰ পৰা খোজকাঢ়ি গৈ আছোঁ। বাপৰে ইমান খুব চিৰি আছে নহয়, ভৰি খাব আৰু এতিয়া। ইমান ধুনীয়াকৈ মেইনটেইন কৰি ৰাখিছে এইবোৰ। আন্টি ঘৰত বহি আছোঁ এতিয়া, মানে তাইৰ লগৰজনী সেইদিনাখন আহিছোঁ ইয়াতে, ধুনীয়াকৈ আন্টিয়ে পোলাও বনাই খুৱাইছে। আজি মানে তাইৰ কাম আছিলে, তাই বিউটিচিয়ান হয় ন। আহি পালোঁ আমি, কিবা হৈ আছে ইয়াতে, চাব লাগিব ওচৰত গৈ কি হৈ আছে। 15 টকা 20-25 টকা বোলো। একচুৱেলি এদিনা দীঘলী পুখুৰী যোৱা কথা নাছিলে, এনেই ওলাই গৈছিলোঁ, কিন্তু বাবু যিহেতু বহুত জোৰ কৰিলে যাবলৈ, সেইকাৰণে যাব ওলাইছোঁ। বহুত আন্ধাৰ হৈ গ'ল, সেইকাৰণে যাম এতিয়া ইয়াৰ পৰা। তাৰপিছত আমি পাকত ম'ম' খাম, তাৰপিছত মজা ন? মই
আপোনালোকক কৈছিলোঁ ৰাতিৰ ভিউটো দেখাম বুলি। এইটো নাইট ভিউ হয়, বহুত ধুনীয়া হয়। আৰু আজি মানে ইভিনিং টাইমতহে লাইটটো দিয়ে, সেইকাৰণে মই এতিয়া দেখাইছোঁ। আৰু ইফালে যোনটো পাৰ্ট হয় সেইটো নতুনকৈ বনাইছে, বেছি দিন হোৱা নাই, কিন্তু খোলা নাই এতিয়ালৈ। CM ছাৰৰ পাৰ্মিশ্যন পালেহে খুলিব পাৰিব। এতিয়া বৰ্তমান এনেকৈ বন্ধ হৈয়ে আছে, ভিতৰত মানুহ যাব নোৱাৰে। তো যদি ভিডিঅ'খিনি এইখিনিয়ে আছিলে।